স্যার আপনার নামটো কওকচোন। মোৰ নাম নন্দেশ্বৰ কলিতা, আপোনাৰ ঘৰ? তামোলপুৰ দলংপুৰ গাঁৱত। আচ্ছা আচ্ছা, আপুনি এই MI লাইফষ্টাইলত MLM কোম্পানীত কিমান দিন হ'ল আপোনাৰ স্যাৰ? আজি মোটামুটি 2 মাহমান হ'ল ছাৰ। 2 মাহ না? কেনে লাগছে আপোনাৰ এই RTPত আহি? RTPত আহি খুব ভাল লাগছে ছাৰ। আৰু এনেকুৱা মই পোৱা নাছিলোঁ আগতে, মই গোটেইখিনি কথা বুজি পাইছোঁ, ভাল লাগিছে। ভাল লাগিছে না স্যার? স্যার আপনি RTPত আহি যিখিনি ট্ৰেইনিং ল'লে, ট্ৰেইনিং ছেশ্যনত, সেইখিনি স্যার আপনি ফিল্ডত ইমপ্লিমেণ্ট কৰিলে আপোনাৰ সহায় হ'ব না স্যার? যথেষ্ট সহায় হ'ব বুলি মই ভাবি লৈছোঁ। আৰু এই ইমপ্লিমেণ্ট হ'ব, সিহঁতে কথাখিনি ভালদৰে ছাৰে কোৱাৰ দৰে বুজাই দিব পাৰিলে আচ্ছা, মই উপকৃত হ'ম বুলি ভাবিছোঁ ছাৰ। ঠিক। উপকৃত হ'ম। থেংক ইউ ভেৰি মাছ। আপুনি এইখিনি সময় দিয়াৰ বাবে বহুত ধন্যবাদ। থেংক ইউ। থেংক ইউ, বেষ্ট অফ লাক। স্যার আপোনাৰ নামটো কি? চন্দ্ৰকান্ত বৰা, আপোনাৰ ঘৰ? খাগৰাবাৰী। স্যার আপোনাৰ আমাৰ কাজিৰঙা যিটো RTP, তাতে যে আহিলে কেনে লাগিল স্যার? বঢ়িয়া মস্তি লাগিছে একদম। নাচি তোমাৰ নাচা এনে ওলাই নাছিলে, কিন্তু তেতিয়া আহিলে মই ক'বই নোৱাৰিলোঁ নাচনটো। এনেকুৱা এটা লাগিছে যেন আৰু একদম স্যার অলপ থাকিবই পৰা নাই মই। স্যার আপনি অলপ স্মাইল হওক, ভৰিটো বঢ়িয়া লাগিছে। ভাল লাগছে না? স্যার আমাৰ তামোলপুৰৰ পৰা কেইজন ব্লিম কৰিছে আমাৰ টিমৰ, আমাৰ সমজ্যোতি ছাৰৰ টিমৰ? 7জন আহিছোঁ আমি। 7জন না? মাচাই ভদ্ৰেশ্বৰ আমাৰ চলিয়ান আৰু চেত্ৰী ছাৰ আমাৰ একদম দৰংগা বাৰণ। আচ্ছা, দৰংগা মেলা ছাৰৰ নামটো অলপ ক'বনে? কিশোৰ বৰা চেত্ৰী। আচ্ছা আচ্ছা আচ্ছা, আপোনাৰ ঘৰটো কোনখিনি ক'লাক? বৰ্ডাৰ ভূটান। আচ্ছা আচ্ছা আচ্ছা, স্যার আরে কেনে লাগিল আমার এই কাজিৰঙা RTPত আহি? ভাল লাগিছে। আচ্ছা, মস্তি হ্যাঁ হ্যাঁ অলপমান ল'লোঁ হ্যাঁ হ্যাঁ, আৰু নেক্সট টাইমতো মস্তি লৈ আৰু ঘূৰি আহিম আকৌ। আচ্ছা আচ্ছা আচ্ছা, স্যার স্যার লগা বহুত আছে। হ্যাঁ স্যার আমাৰ এই MLM কোম্পানীৰ যিটো কাম, সেই কামটো আপুনি ইয়াৰ পৰা যিখিনি ল'লে সেইখিনি আপুনি স্যার কেনেকৈ ইমপ্লিমেণ্ট কৰিব ফিল্ডত? মই গৈ পেলাই এইখিনি পাৰোঁ। হয় স্যার, লাইকে লায়ন লাইকে টাইগাৰ। थैंक यू थैंक यू थैंक यू वेरी मच, थैंक यू वेरी मच। धन्यवाद सर সকলে अलग कमन दियार বাবে धन्यवाद, थैंक यू। सर आप जो ज्ञान दिया है यूथ जनरेशन के लिए बहुत कामयाब होगा, बहुत अच्छा। थैंक यू मैम को। গতিকে তেখেতসকলক মোৰ ফালৰ পৰা মই ৰিকুৱেষ্ট কৰিছোঁ, যিসকল আহিছে আমাৰ ডেকা গাভৰু নতুন প্ৰজন্ম, গতিকে তেখেতসকলেও মানে কি বস্তুখিনি ভালকৈ মানে ষ্টাডি কৰক, ইয়াতে যিখিনি আমাক শিক্ষা দিছে সেইখিনি বস্তু যদি চিৰিয়াছ হৈ পেলাই ইয়াত এইখিনি বস্তু লৈ পেলাই যদি ফিল্ডত যদি সেইখিনি বস্তু ইউটিলাইজ কৰে, নিশ্চয় আহিব লগা দিনত তেখেতসকলৰ এটা উজ্জ্বল ভৱিষ্যত আছে। আৰু ইয়াৰ পৰা তেখেতসকলৰ বহুত মানে কি নেক্সট জেনেৰেশ্যনখিনিও আকৌ তেখেতসকলৰ আহিব লগা জেনেৰেশ্যনখিনিও বহুত মানে কি লাইফটো মানে চেঞ্জ হৈ যাব। ঠিক আছে, থেংক ইউ ভেৰি মাছ। আমাৰ বাইদেউক মানে মোৰ ফালৰ পৰা ধন্যবাদ থাকিল। থেংক ইউ ভেৰি মাছ। মানে যিখিনি কথা ক'লে বাইদেউ, এইখিনি কথা মানে আমাৰ নেক্সট জেনেৰেশ্যনৰ কাৰণে বহুত মানে এটা ভাল জ্ঞান দিলে আপুনি, তাৰ কাৰণে ধন্যবাদ। বাইদেউ নামটো কওকচোন। নমস্কাৰ, মোৰ নাম ৰঞ্জিতা ৰাভা। মই এই RTPলৈ আহিছোঁ বঙাইগাঁৱৰ পৰা। RTPত আহি মই বহুত ভাল লাগিছে। মই যিখিনি শিক্ষা পাইছোঁ, আগতে মই মানে আমিতো শিকিয়ে থাকিব লাগিব, কিন্তু এই যিখিনি শিক্ষা পাইছোঁ তাত মানে ইমান মানে ভাল লাগিছে, এই মানে ক'ব নোৱাৰোঁ আৰু। মানে আমাৰ এই যুৱ প্ৰজন্মৰ কাৰণে এইখিনি আগবাঢ়ি আহিলে, এইটো বিজনেছত আহিলে বহুত উপকৃত হ'ব পাৰিব আৰু আমাৰ দেশখন উন্নতি কৰিব পাৰিব। বাইদেউ হেৰি ক'ৰ পৰা ব্লিম কৰিছে? মই বঙাইগাঁৱৰ পৰা। থেংক ইউ ভেৰি মাছ, বিৰাট ভাল লাগিল। আপুনি ধুনীয়া জ্ঞান দিছে আমাৰ নেক্সট জেনেৰেশ্যনৰ কাৰণে, মানে বিৰাট এটা কামিয়াব হ'ব। ধন্যবাদ থাকিল না। থেংক ইউ। ইউটিউব চেনেল বনালে কষ্ট কৰিব লাগিব হয়। গুড মৰ্ণিং। টিকট ওলাই লওক। আচ্ছা, নমস্কাৰ। অলপ খাৰাপ স্যার।
স্যার আপোনাৰ নামটো কওকচোন স্যার হয় অলপ জোৰকৈ কওক হয় স্যার আমাৰ এই কাজিৰঙা যিটো RTP তাৰ এতিয়া আহি কেনে লাগিল স্যাৰ হয় স্যার হয় ইয়াৰ জৰিয়তে হয় বিভিন্নজনক হয় হয় থেংক ইউ ভেৰি মাছ ছাৰে যিখিনি জ্ঞান আমাক দিলে ধন্যবাদ থাকিল ছাৰলৈ মই দেওলক বিলং ফ্ৰম কোকৰাঝাৰ হয় হয় ছাৰ আপুনি ক'ৰ পৰা বিলং কৰিছে কোকৰাঝাৰ না ছাৰ আপোনাৰ RTPত আহি কেনে লাগিল ছাৰ মোকতো ভাল লাগিছে মোৰ এইটো 5 টাইম RTP হয় হয় তো চ' মই প্ৰথম RTPত আহোঁতে মই TC আছিলোঁ হয় আজি STC পালোগৈ হয় তো RTPয়ে জীৱনত যিখিনি সলনি কৰালে হয়। সেইখিনি মানে একচুৱেলি পাহৰিব নোৱাৰা ধৰণৰ সলনি হয়। আৰু আমাৰ MI লাইফষ্টাইল যদি কোম্পানী হয় হয় এই কোম্পানীটো হ'ল কি ভাৰতৰ ভিতৰত নম্বৰ 1 ডাইৰেক্ট চেলিং এটা কোম্পানী হয় Yes, sir. কোম্পানীত আমি এজ এ বিজনেছ পাৰ্টনাৰ হয় আমি একচুৱেলি ইয়াতে কোনো ৱাৰ্কাৰ নহয় বিজনেছ পাৰ্টনাৰ হয় কাৰণ Yes. চবেই 90% চবেই ইকুৱেলি আমি ডিষ্ট্ৰিবিউট পাওঁ Yes, তো উইদাউট এনি মতলব কি কয় এইটো ইনভেষ্ট আমি যে এটা 9% গৰাকী হ'ব পাৰিছোঁ Yes, জাষ্ট sir. আমাক বস্তুবিলাক ডিলিংহে কৰিব লাগে য়েছ তো এইখিনিয়ে কথা বাকী ভালকৈ চবে কাম কৰিব বুলি আশা ৰাখিছোঁ টিমৰ পৰা 70+ মেম্বাৰে অলৰেডি RTPত মোৰ এটেণ্ড কৰি আছে টিমৰ পৰা চবে হৈ যাওক আৰু আপোনালোকেও আপোনালোকৰ চেনেল এইখিনি আহ্বান জনাব খুজিছোঁ যিখিনি অসমত যিখিনি নিবনুৱা মানুহ আছে হয়, yes, এই sir. নিবনুৱা মানুহখিনি যাতে নিবনুৱা হৈ থাকিব নালাগে Yes, yes, yes. তেওঁলোকৰ এটা ভাল এটা অপৰচুনিটি আছে আমাৰ MI লাইফষ্টাইল Yes. যদি তেওঁলোকে MI লাইফষ্টাইলত যদি বেছি নালাগে জাষ্ট 5,000 এটা দি ষ্টাৰ্ট কৰে Yes. পান কাৰ্ড মেম্বাৰ যদি 5,000 এটা ষ্টাৰ্ট কৰে তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে পূৰা একদম যিটো গল্ডেন যিটো ফিউচাৰ বুলি কয় ৱেইটিং কৰি আছে চ' মই চবকে যিখিনি নিবনুৱা আছে আৰু নিবনুৱা বুলি নকওঁ যিখিনি অলৰেডি কাম হেৰালে জব হেৰালে Yes. আমি লকডাউনত কি কৰিছোঁ বহুতে জব হেৰাই গ'ল ন Yes. তো যিখিনি অলৰেডি জব হেৰালে সেইখিনিকো মই আমন্ত্ৰণ জনাইছোঁ আপোনালোকৰ ইউটিউব চেনেলৰ জৰিয়তে চবেই আহক আহি কমেণ্টত যোগদান কৰক যোগদান কৰিলে চবেই এটা বেয়া ফিউচাৰ ইয়াতে ৱাইটিং কৰিছে জাষ্ট খালি কৰিব লাগে Yes. শিকাব লাগে আৰু কৰিব লাগে এইখিনিয়ে Yes. এইখিনি কৈ মই আজি ফিনিছ কৰিম বুলি ভাবিছোঁ আপোনালোকে আৰু কিবা ক'ব অঁ ছাৰ ছাৰে সুন্দৰ এটা মেছেজ দিলে আমাৰ MLA কোম্পানীৰ ফালৰ পৰা এটা ভাল সুন্দৰ এটা মেছেজ দিলে তেখেতক মোৰ ফালৰ পৰা তেখেতক মানে কি ধন্যবাদ থাকিল মানে তেখেতে ভাল এটা মানে আমাৰ ইয়ং জেনেৰেশ্যনৰ কাৰণে মানে এটা ভাল মেছেজ দিলে তেখেতক বহুত বহুত ধন্যবাদ
এইবাৰ অলপ ডেন্স একদম মানে অসমৰ যিটো বিহু বিহু আমি উপভোগ কৰিম আমাৰ মাজত এজন গোটেই অল অভাৰ ইণ্ডিয়া নট অনলি অল অভাৰ ইণ্ডিয়া আউট অফ ইণ্ডিয়া এনেকুৱা এজন প্ৰফেচনেল আমাৰ মাজত সংস্কৃতিৰ লগত এনি টাইম লাগি থকা মোৰ লগতে আহিছে আমাৰ তামোলপুৰৰে হয় প্ৰফেচনেল হয় দেৱকান্ত ৰাজবংশী আছে হেল্ল' হেল্ল' পাব্লিক দেৱকান্ত ৰাজবংশী এখেত অকল অল ইণ্ডিয়া বুলি নহয় এখেত বাহিৰত যোৱাৰ কাৰণে সুবিধা পাইছে এখেতৰ নাম আছে গোটেই অসমত দেৱকান্ত ৰাজবংশী এখন নামি দামী এখেতে স্কুল চলাই আছে স্কুলখনৰ মানে কি কম মেনেজিং ডাইৰেক্টৰ বুলি কওক এখেতে সৃষ্টি কৰিছে আৰু অসমৰ যিটো টঙালী বুলি যিটো মানে বিহু শুনা পায় আপোনালোকে টঙালী তো সেই টঙালীৰ ওপৰত এখেত মেনেজাৰ হয় এখেতে পৰিচালনা কৰে গোটেইবিলাক ঠিক আছে এখেতক ধুনীয়া তাল বজায় কিবা বজায় ঠিক আছে চব বজায় এতিয়া এখেতক চাথ দিয়াৰ কাৰণে নাচনী এজনী লাগিব নহয় নাচনী এতিয়া আপাৰ আছাম চাইডৰ হ'লে বেছি ভাল হয় আৰু এইখিনিতে আৰু আছাম এটা হ'লে ভাল হয় হয়নে লোৱাৰ আছামৰ গম পালো পম্পী নাচ লোৱাৰ আছামৰ চাগে পম্পী নাচ প্লিজ আৰু শিৱসাগৰৰ পৰা আহিছে মেডাম সীমা বৰা য়েছ সীমা বৰা পম্পী নাচ ঠিক আছে তো এখেত সকলে ধুনীয়াকৈ নৃত্য পৰিৱেশন কৰিব উইথ দ্য হিৰো দেৱজিৎ ৰাজবংশী স্পেচিফিক ল'ৰা ফালৰ পৰা না বিহু এইটো এই জেংজাং নহ'ব এইটো বিহু হ'ব লাগিব ৰাজীৱ ছাৰ very young energetic leader Rajiv sir ha Piu okay तो दोस्तों ये है बिहू डांस ख़त्म हो गया बहुत ही अच्छा बिहू डांस किया था तो अभी हम लोगों का समय हो गया खाने का समय हो गया तो इसलिए सब लोग खाने के लिए बैठा हुआ है तो चलिए अभी सेलिब्रेशन हो गया अभी तो दोस्तों सेलिब्रेशन ख़त्म होने के बाद सब लोग इंजॉय किया बहुत मस्ती किया तो देखिए ये है मैं मुझे तो सब लोग नहीं पहचानता है मैं मेरा परिचय देता हूँ मेरा नाम है रंजन बोरू यहाँ देखिए ये है आज का आरटीवी प्रोग्राम का लास्ट मतलब इंजॉय डांस किया तो यहाँ देखिए अभी सब घर जाने वाला है तो विदाई का दिन है ये है लास्ट क्लास था आरटीवी का लास्ट क्लास था इसलिए सब जाने के लिए रेडी हो रहा है अभी घर में जाने के लिए रेडी हो रहा है सबका अपना अपना सामान लेके अभी सब अपना अपना घर चला जाएगा বাইদেউ আপোনাৰ নামটো মোৰ নাম ৰশ্মিৰেখা বৰ্মন ঘৰ সৰুকুগত আৰু আমাৰ এই কাজিৰঙা যিটো আৰটিপিত আহিলে আপুনি কেনে লাগিছে কাজিৰঙাৰ আৰটিপি কি বুলি ক'ম একদম চাক্কাছ বুলি ক'লেও ভুল নহয় বহুত ভাল লাগিছে বহুত নলেজ পাইছোঁ গুৰুসকলৰ পৰা শিকিব পাৰিছোঁ আৰু বিজনেছটো আগবাঢ়ি যোৱাৰ কাৰণে বহুত বেছি অনুপ্ৰেৰণা পাইছোঁ এজন মানে জিৰ'ৰ পৰা যে হিৰ' হ'ব পাৰি কেনেকৈ পাৰি গোটেইখিনি নলেজ ইয়াতে পাইছোঁ আৰু যোৱা বছৰ মই 4জনীয়া টিমেৰে মই নিজে সৈতে 5জন আহিছিলোঁ এইবাৰ মোৰ টিমৰ পৰা মই মানে 13জন মানুহ আমি আহিছোঁ তো এনেকৈ গৈ ছাৰহঁতৰ নিচিনাকৈ এটা বিগ টিম লগতে মোৰ তলত ধুনীয়াকৈ ৰেংক এচিভ কৰি সকলোকে যদি আগবঢ়াই নিব পাৰোঁ এইখিনি আশা কৰোঁ আৰু নেক্সট আহিম এইখিনি আৰু বিশেষ নকওঁ বাইদেউ বহুত সুন্দৰ কথা কৈছে আমাৰ নেক্সট জেনেৰেশ্যনৰ কাৰণে আমাৰ এই মেছেজ যাব আৰু বাইদেউক মোৰ ফালৰ পৰা মই বিশেষ ধন্যবাদ জনাইছোঁ